नमस्कार मोर आन एटी भिडिओ आपलोक स्वागतम जानाइছো। आज आम बहुत दिन मूरत माने कैमरा सम्मुखत आइलो। मोर अहार इच्छा नाছিল, मैं बेलेग एटा टेंशनत आছো, किन्तु आमार फ्रेंडर रिक्वेस्टर कारण मैं आज कैमरा सम्मुखत थिय दिलो और थिय दिर पाছত माने भाबिलो जे किबा एटा बनाम। आज इयाते आमार मोगलदा आछे, फरिददा आछे और आमार नामটো कि आछे आबुल कासेम। এই তিনিজন আছে, मोर फ्रेंड आछे। এই তিনিজন ফ্রেন্ডে মানে বহুত মানে রিকুয়েস্ট কৰি আছিল। আজি দুদিনৰ পৰা মানে ৰিকুয়েস্ট কৰি আছে আমাক যে আপুনি ব্লগ চলগ নিদি ভিডিঅ' চিডিঅ' নিদিয়ে, আপোনাৰ কি হ'ল? মোৰ একো হোৱা নাই, মই বেলেগ এটা টেনশ্যনত আছিলোঁ। টেনশ্যন থকাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই। মই তাৰ কাৰণে বহুত বহুত দুখিত। আৰু এটা কথা, আপোনালোকে মই কি কণ্টেণ্টেৰে ভিডিঅ' বনাম আপোনালোকে নিশ্চয় মোক কমেণ্ট কৰি জনাই দিব। আৰু যিজনী কেমেৰা কৰি আছে সি আমাৰ বিশাদা, তেখেতৰ এটা চেনেল আছে কেচি মিউজিক প্ৰডাকশ্যন। তাতে ভাল ভাল ধৰণৰ ভিডিঅ' পাব। আৰু নতুন এটা গান আপলোড কৰা হৈছে কেচি মিউজিক প্ৰডাকশ্যনত। এই গানটো হ'ল আমাৰ ধুবুৰীক লৈ মানে অলপ চৰ্চা কৰিছে। কেচি মিউজিক প্ৰডাকশ্যনৰ লিংকটো আমাৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ছাবস্ক্ৰাইব কৰি ল'ব, ফ'ল' কৰি ল'ব। আৰু মই আজিৰ পৰা মোৰ যি টেনশ্যন আছিল মানে টেনশ্যনবিলাক এতিয়া নাই। এতিয়া অলপমান আমি সুস্থ হৈছোঁ, অলপ টেনশ্যন মুক্তি হৈছোঁ। আজি ধৰক পৰহিৰ পৰা আমি ভাল ভাল ভিডিঅ' দি থাকিম। আপোনালোকে নিশ্চয় মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ' নিদিয়াৰ কাৰণটো কি জানে? মোৰ টেনশ্যনটো আছেই, মানে টেনশ্যনটো থকা সত্ত্বেও মানে আৰু এটা কথা, মোৰ ভিডিঅ'ত মানে ইমান ভিউজও নাহে। মই বুজি নাপাওঁ মানে কি কণ্টেণ্টলৈ ভিডিঅ' বনাম, মানে বুজি নাপাওঁ। সেইকাৰণে মই আকৌ আপোনালোকক ৰিকুৱেষ্ট কৰি কৈছোঁ, নিশ্চয় অলপ কমেণ্ট কৰি জনাব মই কোনটো কণ্টেণ্টেৰে ভিডিঅ' বনাম। সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ, জয় আই।